Hello everyone, welcome to my channel. I am so happy karon aji moi recipe eta moi banabo bisaisu mangkho মোৰ নিজৰ ষ্টাইলত মই কেনেকৈ বনাও তো পলম নকৰি ভিডিওটো আৰম্ভ কৰো বলক তো হাবি তোমাৰ কাৰণে টেষ্টি চিকেন বনাম চাহ খাই ললো জিৰাটো ভাজি লওঁ দাৰচিনি এলাচ লং আৰু জালুক কেইটা মই পিছি লম জিৰা আৰু আদা আৰু জলকীয়া পিছি লম আপোনালোকে জলকীয়া যিখিনি জ্বলা খাই দিব পাৰে পিছা হৈ গ'ল মোৰ এতিয়া মই লৈ লৈছো গোটেইখিনি যোগাৰ কৰি কেনে সব পেষ্ট কেৰাহী গৰম কৰিব কাৰণে গেছটো জ্বলাই ললো কেৰাহী গৰম হৈ গৈছে এতিয়া মই মিঠাতেল দি দিম আলুখিনি প্ৰথমে ভাজি লওঁ আলুখিনি ভাজা হোৱাৰ পিছত মই গোটেইখিনি যিখিনি মই কাটিছিলো গোটেইখিনি দি লম জলকীয়া পিয়াজ আৰু মছলাখিনি দি দিম মাংসখিনিও দি দিছো একেলগে লৰাই দিছো এতিয়া অলপ টাইম লৰাই কেনে পানী নিমখ দি দিও হালধি দি দিছো অলপমান লৰাই দিও কাহিত থকা মছলাখিনি মই এতিয়া ধুই দিছো পানীও দি দিম মাংসখিনি সিজি থাকক ঢাকনি মাৰি দিম মাংস সিজালৈকে মই মেখেলা কেনেকৈ চিলাব লাগে তাৰ ওপৰত মই ভিডিও ৰেকৰ্ডিং কৰি লওঁ মাংসখিনি হৈ গৈছে চাগে মই চাই আহো ঢাকনি খুলি চালো হৈয়ে গৈছে সিজিছে অলপমান তাৰ আগতে মই কাশ্মীৰী মিৰ্চ দি দিও কালাৰৰ কাৰণে কাশ্মীৰী মিৰ্চ দিলে বহুত ধুনীয়া হয় কালাৰটো যদি গ্ৰেভি বনাব ইচ্ছা যায় তেতিয়াহলে পানী অলপমান এড কৰি থাকিব আপোনাৰ ইচ্ছা মতে আপোনালোকে যিমানখিনি গ্ৰেভি লাগে আপোনালোকে পানী এড কৰিব পাৰে পানী দিছো কাৰণে অলপ নিমখও দিব লাগিব কাৰণ নহলে নিমখৰ সোৱাদটো কমি যাব পাৰে মোৰ ৰেচিপিটো কেনেকৈ মই বনালো আপোনালোকে যদি ভাল লাগে মোক কমেন্টত জনাব পাৰে এতিয়া সবকে বাকি দিও সবে খাবলৈ ৰৈ আছে যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিব বাই বাই